ঐ অৰ্ণৱ, ডিগ্ৰী কমপ্লিট হোৱা 3 বছৰে হ'ল। বল নহ'লে এটা ট্ৰিপৰ প্লেন কৰোঁ। লাইফটো সেই মিমটোৰ দৰে হৈ গৈছে অ'। কোনটো? বানীৱালা সপনা, ৰাজুৱালা ফাইনেন্সিয়েল ষ্টেটাছ। হেল্ল', দাদা আপুনি ক'ত আছে? বাইদেউ মই ট্ৰেফিকত ফাঁচি আছোঁ, অহাতে মোৰ অলপ পলম হ'ব, অলপ ৰৈ দিব। ঐ ৰাঘৱ, ছোৱালীজনী চিনি পাইছানে? নাইচোন, কোন হয়? আৰে আমাৰ ক্লাছৰ মেঘা। মেঘা আৰে আমাৰ ক্লাছৰ টপাৰজনী। অ' মেঘা। কিবা প্ৰব্লেমত আছে নেকি তাই? তাকে, তোৰ মামাৰ স্কুটি চাবি পাত দিচোন। ল চাই আহোঁ। Excuse me, any problem? If you don't mind, may I help you? No, thanks. Attitude. কিবা হেল্প লাগিলে জনাব পাৰা। নালাগে। দেৰিও হৈছে, ইফালে বাছো পোৱা নাই, ৰেপিডোবোৰো অহা নাই। মানুহজনৰ পৰাই সহায় বিচাৰোঁ নেকি? নাই নাই, আজিকালি মানুহ বিশ্বাস কৰিব নোৱাৰি, কিন্তু উপায়ো নাই দেখোন। এবাৰ সুধিয়ে চাওঁ, কি বা কয়। এক্সকিউজ মি, একচুৱেলি মোৰ আজি ইণ্টাৰভিউ এটা আছিলে। যদি বেয়া নাপায় মোক ড্ৰপ কৰি দিব পাৰিব নেকি? নিশ্চয়, এনো বাছ কমে, তোমাৰো চাগে দেৰিয়ে হৈছে। তুমি লাহে লাহে আহি কাঢ়ি দিলাহি হিয়াখনি মোৰ, তুমি লাজে লাজে আজি চুমিলাহি মোৰ প্ৰণয়ৰ সুৰ। থেংকছ। It's okay. আপুনি এতিয়া ইয়াতে যে? ভাবিলোঁ ইণ্টাৰভিউটো শেষ হোৱাৰ পিছত একেবাৰে ড্ৰপ কৰিব পাৰিম, এনেও আজি বাছ কমে। এতিয়া মই যাব পাৰিম, থেংকছ। বিপদৰ সময়ত এজন বন্ধুৱে আন এজন বন্ধুক সহায় নকৰি কোনে সহায় কৰিব মেঘা? আপুনি মোৰ নামটো কেনেকৈ জানিলে? বেক বেঞ্চাৰবোৰেহে টপাৰবোৰক মনত ৰাখে, টপাৰবোৰেনো আৰু আমাৰ নিচিনা বেক বেঞ্চাৰক ক'ত মনত ৰাখিব? টপাৰ? এইবোৰ আপুনি কি ক'ব ধৰিছে? মই ৰাঘৱ, আমি ছেম কলেজত আছিলোঁ, ছেম ছেকশ্যনত। ৰাঘৱ, কি খবৰ তোমাৰ? মোৰ ভাল, তোমাৰ? ভাল। এতিয়া চিনাকি হ'লো যেতিয়া এতিয়া মোৰ লগত যাবলৈতো একো আপত্তি নাই। নাই নাই, ব'লা। ব'লা। থেংক ইউ দেই। দোস্তি মে নো চৰি, নো থেংক ইউ। বাইদেউ, আমি চিনাকি হ'লো যেতিয়া নাম্বাৰটো এক্সচেঞ্জ কৰিব পাৰি? Sure. এইটো লোৱা। বাইদেউ তোমাৰ ইণ্টাৰভিউ কেনেকুৱা গ'ল? ভালেই। সোধাই নহ'ল? বাৰু লগ পাম দিয়া। ঠিক আছে, বাই বাই। मुझे तो लगता है मैं शायद तेरे दिल की दुआ हूँ, तुझको जो तो जीना आया, अभी
जाए हम दोनों के दरमियां तुझको ঐ কলা শুনা নপোৱা নেকি কলিং বেল যে বজাই আছো দৰজাখন খোল গৈছো গান শুনি আছিলোঁ আহ পিছে মেঘাৰ লগত কিবা কথা চথা হ'লনে নাই কথা কি নাম্বাৰ লৈ আহিছোঁ আৰে দিয়া ভালে কৰিলি যিমান যি হ'লেও তাই তোৰ তিনিমহীয়া ক্ৰাছ আছিল দিয়াচোন ঐ কি হ'ল একো নাই অলপমান এটা কাজিয়া লাগিছিল ধুই থৈ আহিলোঁ কেইটামানক এনেকুৱা মাৰি থৈলো ন তাক তই চাব লাগিছিল বে একদম মাৰি থৈ আহিলোঁ বে ফালি দিম তাক ফালি পেলাম থোৱাহে থোৱা ছোৱালী কেইটামান মাৰ খাই আহিছে মই দেখিছোঁ সেই লেডিজ টয়লেটৰ আগত দেখিছোঁ মই তাত ছোৱালী মাৰ খাইছে, লাজ নালাগে অলপ বেছিকৈ টোপ পালা নেকি একো নকলেচোন কেনে আপি ছোৱালীৰ পিছত ঘূৰি থাক পঢ়া শুনা কৰা বাদ দি ছোৱালীৰ পিছত ঘূৰ What kind of behavior is this? Just get out of my class right now. हम भी चलते हैं ঐ কালিৰ নোটছখিনি দিব পাৰিবা নেকি অফ কোৰ্স কিন্তু মোক কিবা এটা দিব লাগিব দেই কি লাগিব কিটকেট এটা দিলেই হ'ল কালি দিলেই হ'বনে হ'ব দিলেই হ'ল এয়া লোৱা ঠিক আছে মই কালি দিম
ইছ সেই সামান্য নোটছখিনি সিহঁতৰ পৰা খুজিব লগা হ'ল নে তোমাৰ? আমাৰ পৰাই খুজিব পাৰিলে হয়। আমিয়ে যোগাৰ কৰি দিব পাৰিলোঁ হয়। এটা কাম কৰা, মোৰ নম্বৰটো লোৱা, যেতিয়া ইচ্ছা তেতিয়া ফোন কৰিবা। নোটছ প্ৰভাইড কৰি দিম, লাগিলে ঘৰতো গৈ বুজাই দিব পাৰিম আমি। ঐ তহঁতে কি চান্স লৈ আছ নেকি হা? চান্স? আমি আকৌ চান্স কিয় ল'ম? তাই আমাৰ ক্লাছমেট হয়, তাইৰ ভালৰ কাৰণেহে কৈছোঁ। তোমালোকে ইমান অভদ্ৰ কিয় হা? ঐ ৰ, কি হৈছে? তই আমাক অভদ্ৰ বুলি কিয় কৈছা? আমাক কি তোৰ অভদ্ৰ যেন লাগে হা? বেছি লেভেল হৈছে এইজনে। অঁ ইয়াৰ বেছিয়ে লেভেল হৈছে। বন্ধ কৰা, তোমালোকে এই সৰু কথাটোত কিয় লাগি আছা? যোৱা। এটা কাম কৰোঁ, মই গৈ মেঘাক চৰি কওঁ, তেতিয়া চব ঠিক হৈ যাব চাগে। চোৱা মেঘা, মই জানো আমি ভাল বন্ধু। তোমাক বহুত দিন ধৰি ভাল লাগে মোৰ। মই তোমাৰ প্ৰেমত পৰিছোঁ। মই মোৰ মনৰ কথাবোৰ আৰু মোৰ মনৰ ভিতৰত ৰাখিব নোৱাৰিলোঁ। আই এম ফলিং ইন লাভ উইথ ইউ। হেঁপাহৰ কিনোৱাবে জিলিকে তোমাৰ দাপোন, তোমাতেই থমকি ৰয় মোৰ সপোন। সপোনৰ শেষ নাই, ৰ'দে কয় ভাল পোৱাৰ ৰ'দালি তুমি। ফেয়াৰৱেলৰ দিনা মেঘাই কলেজত নাহিলে। ৰাঘৱে তাইক গোটেই কলেজ বিচাৰিলে, কিন্তু তাইক বিচাৰি নাপালে। তেওঁ ভাবিলে আৰু চাগে কেতিয়াও মেঘাৰ লগত তাৰ দেখাই নহ'ব। কিন্তু ইমান দিন পিছত আকৌ এবাৰ সিহঁতে লগ পালে। সেয়া খন্তেকীয়া আছিল, কিন্তু আজি তাইক চাই এনেকুৱা লাগিলে যে তাইৰ লগত এবাৰ কথা পাতি চাব পাৰি। পাৰা আগতে ফ্ৰেণ্ডশ্বিপটোৱে ভালকৈ বনাই লচোন। ঐ চাহ খাবি? বনাও যদি খাব পাৰি। অঁ দে বনাই আছো। তোৰ ইণ্টাৰভিউ কেনেকুৱা হ'ল? ভালেই হ'ল দে। ঐ আজি ৰাঘৱক লগ পাইছিলো নহয়, সেই আমাৰ যে লগৰ আছিলে। অ' সি অৰ্ণৱৰ লগত গুৱাহাটীতেতো থাকে। তই মানে জান? অঁ আৰু মই ভাবিছিলোঁ তইও জান বুলি। তই ব, মই ভিতৰত যাওঁ। অ' মানে আজি তই তোৰ আসনত বহিলি? তোৰ কবিতা এটা পাম বুলি আশা থাকিল। ঐ অৰ্ণৱ, এই চোৱা মেঘাই কি ধুনীয়া কবিতা লিখিছে। শুকুলা ডাৱৰে আজি আকাশৰ নীলাখিনি ক'ৰবাত চানি ধৰিছে। বেলিটিও আজি আকাশৰ সেই শুকুলা ডাৱৰখিনিৰ লগত লুকা ভাকু খেলিছে। নীলা আকাশখন চোৱাৰ দুৰ্বাৰ হেঁপাহত পক্ষীবোৰেও যেন কোলাহল কৰি ফুৰিছে। ঠিকনা হেৰাই যোৱা গছৰ পাতবোৰেও আজি নতুন অস্তিত্ব পাইছে, কাৰণ উশাহৰ এনাজৰী হৈ আজি ধৰালৈ বৰষা নামিছে। বাহ, ধুনীয়া লিখেচোন। গম পালি নহয়, তাইৰ লগত কথা পাতিবলৈ হ'লে কবিতা লিখিব লাগিব। তই জানো কবিতা লিখিব জান? তই আছ নহয়। কাম নাই আৰু, ছোৱালী পতাবি তই, কবিতা লিখিম মই।
দে না প্লিজ প্লিজ আৰে এইবিলাক কামত হেল্প নকৰি কেতিয়া কৰিবি প্লিজ প্লিজ দে দে হ'ব দে মোৰ কবিতাই যদি তহঁতৰ সংসাৰখন গঢ়িব পাৰে দেখি দিয়াতনো কি আপত্তি ডাইলগ ডাইলগ আজি লিখি দিবি না আজি নৰো কালি কালি লাগিব দিবি কিন্তু দিবি না কালি লাগিব কিন্তু দেই নিশ্চয় নিশ্চয় ব্ৰ আহি আছো বহুত ধুনীয়া কবিতা লিখা থেংকছ পিছে তুমি আগৰ পৰাই কবিতা লিখা নে ইমান ধুনীয়া কবিতা লিখিছা কি ক'ম আৰু আগৰ পৰাই লিখোঁ পিছে ময়ো কিন্তু কবিতা লিখোঁ দেই হয় নেকি পিছে শুনাবাচোন কেতিয়াবা বাৰু কালি ফ্ৰী আছে যদি লগ কৰিব পাৰি বাৰু মই তোমাক অলপ দেৰিকৈ জনাই আছোঁ ঠিক আছে গুড নাইট গুড নাইট ঐ অৰ্ণৱ কালি কিন্তু লাগিব দেই কবিতা ঐ ৰাঘৱ তোৰ কবিতাটো লাভৰ নে ব্ৰেকআপৰ ৰে তই যে কি কথা সুধি থাকা প্ৰেমৰে হ'ব ন এটা কাম কৰোঁ বহুত সময় ৰখিব লগা হ'ল নেকি হেই নাই নাই তোমাৰ কাৰণে সেইটো তুমি লোৱা থেংক ইউ ব'লা এইফালে বিজি শিডিউলৰ মাজতো মোক অকণমান সময় দিয়াৰ কাৰণে থেংকছ মানুহে মানুহৰ বাবে সময় উলিয়াবই লাগিব তেতিয়াহে সিজনে সিজনক জানিব পাৰিব বুজিব পাৰিব বুজিলা পিছে তুমি এতিয়া কি কৰি আছা মই ৰিচেণ্টলি M.Com কমপ্লিট কৰিলোঁ এতিয়া সৰু প্ৰাইভেট জব এটা কৰি আছোঁ ঠিকেই জীৱন নামৰ নাওখন চলাবলৈ হ'লে পথাটো মাৰিবই লাগিব ঠিকেই কৈছা ৰ'বা তুমি কিবা শুনাম বুলি কৈছিলা নহয় লিখিছা বহিলেও ক'ৰবাত ব'লা ইয়াতে বহা ঠিক আছে শুনোৱা শুনা তেন্তে গড়ে কিনিলে এটা নতুন মোবাইল চহিবলৈ লাগিলে ধুনীয়া ঠাই ঠাই হাতত ধৰি ছবি উঠালে পাছে নিজৰ খপনিতে ল'লে কালি পাছে চেলফি তুলিলে গড়মত্ত ফিল্টাৰ লগাই হাঁহে অতিমত্ত ইনষ্টাগ্ৰামত দিলে পষ্ট হিপ হপ বনৰ পষ্ট মাহে কুকুৰে কমেণ্ট কৰিলে ব্লেক ডিষ্ট্ৰিক্টত এতিয়া মই ষ্টাৰ হ'লোঁ গড়ে হাঁহিলে মোবাইল আঁকোৱালি বৰ্তমান মই বনবিলাকৰ নাৰী হে ভুল কাগজখন আনিলোঁ চাগে
দিছে ৰৈ সপোনেৰি আজি দি থকতে ৰৈ আঁকি দিলা কিহৰে শিহৰণ তুমি বুকুতে কেতিয়াও পাহৰিব নোৱাৰাকে জুখি চাব খোজা নেকি মোৰ মনকে ভাল পোৱাবোৰ আছে কিমান তোমাৰ বাবে ঐ এইটো চাচোন ইয়াৰ কালেকশ্যন কেইটামান বহুত ভাল ভাল আছে ন একাউণ্টটো কি চাওঁ অ' এমৱেৰ্ছ এটা অৰ্ডাৰ কৰি দিওঁ নেকি এটা কিয় দুটা দে মোক নালাগে নেকি তোকো লাগে মানে লাগে অৰ্ডাৰ কৰি আছোঁ ৰ পিছে কলেজত তোমাৰ বয়ফ্ৰেণ্ড আছিলে ন বয়ফ্ৰেণ্ড সেয়া আকৌ কেতিয়া হ'ল কিয় সেই হোৱাটছএপত থাকোঁতে কলেজৰ বাৰাণ্ডাত যে তোমাক এজন ল'ৰা প্ৰপ'জ কৰি আছিলে অ' সেইজন I'm falling in love with you. চোৱা সাগৰ আমি ভাল বন্ধু আৰু মই তোমাক তেনেকুৱা চকুৰে কেতিয়াও চোৱা নাই আৰু মই নিবিচাৰোঁ যে মই এইবিলাকত পৰি মোৰ পঢ়া শুনা নষ্ট কৰোঁ আই এম চৰি It's okay. সেয়াহে কথা তুমি কি মোৰ বয়ফ্ৰেণ্ড বুলি ভাবিছিলা তোমাক ফুল দি আছিলে নহয় মই আৰু ভাবিলোঁ তোমালোকে ৰিলেশ্যনশ্বিপত আহিলা নেকি নাই নাই লাহে লাহে ৰাঘৱ আৰু মেঘাৰ মাজত কথা বতৰাবোৰ বাঢ়িব ধৰিলে সিহঁতে এজনে আনজনক সকলো কথা শ্বেয়াৰ কৰিব ধৰিলে খুব কম সময়ৰ ভিতৰতে সিহঁতৰ মাজত ভাল বন্ধুত্ব এটা গঢ়ি উঠিল मत कर बे मत करना আমাৰ কলেজৰ টুৰহে ৰাঘৱ নামৰ ল'ৰাজন মনত আছে राघव কোন राघव সেই যে মেঘা নামৰ ছোৱালীজনীৰ কাৰণে তাৰ লগত আমাৰ যে কিবা এখন কাজিয়া লাগিছিল আজি তাক সেই ছোৱালীজনীৰ লগত ঘূৰি থকা দেখা পালোঁ কি ক সেই ছোৱালীজনীৰ কাৰণে আমাৰ লগত কাজিয়া লাগিল আৰু যে সেই ছোৱালীজনীৰ লগতে ঘূৰি আছে তাকেই তাক চাব লাগিব তাকতো চাবই লাগিব সিহঁতৰ কিবা এটা কৰিবই লাগিব চৰি দে আহোঁতে অলপ পলম হ'ল নাহিলেও হ'লে হয় খং কৰিছা নাই অলপ কৰিছা নেকি হেই খং কিয় কৰা মোৰ হৃদয়ৰ সুবাস বৃদ্ধি কৰা গোলাপজোপা তুমিয়েই হয় নেকি সেই কাঁইটেৰে ভৰা গোলাপজোপা হৃদয়ত ৰাখিব পাৰিবা জানো শুনে যদি নিজৰ অস্তিত্ব পাবৰ বাবে জুইত জ্বলিব পাৰে তেনেহ'লে মই সেই সামান্য কাৰ্যবাৰ সন্মুখীন হ'ব নোৱাৰিমনে হ'ব প্ৰিয়জনৰ অভিমান ভাঙিবলৈ মোৰ মনৰ অভিধানখনত শব্দৰ অভাৱ নাই দেই অলপ বেছিয়ে ফিল্মি হ'ল নেকি এইটো লোৱা লোৱা নালাগে আৰে লোৱা না লাহে লাহে মেঘা আৰু ৰাঘৱে সদায় লগ কৰাটো যেন এক অভ্যাসত পৰিণত হ'ব ধৰিলে সিহঁতৰ মাজত ফ্ৰেণ্ডশ্বিপ আৰু গভীৰ হ'ব ধৰিলে তেতিয়া ৰাঘৱৰ মনত কিছুমান কনফিউজন আহিব ধৰিলে এয়া ভাল লগা নে ভাল পোৱা লাজে লাজে আজি সুমিলাই মোৰ প্ৰণয়ৰ সেই দুজন মেঘা আৰু ৰাঘৱ নহয় জানো হয়তো তাক ৰ পাইছো আজি বল
কিয়ে ৰাঘৱ আজিকালিচোন তই কেৱল পাৰ্কতে ঘূৰি থাক মই য'তে নাথাকোঁ কিয় ক'বলগীয়া তই কোন আমাকো লগ কৰাই দিবি মেমৰ লগত তাই চাগে পাহৰিছে তাই আমাৰ লগত পঢ়িছিল বুলি তহঁতৰ লগত লগ কৰাই দিম কিয় কোন হয় তহঁতে সেইদিনা এইজনী ছোৱালীৰ কাৰণে তই আমাৰ লগত কাজিয়া কৰিছ আৰু আজি তই সেইজনী ছোৱালীৰ লগতে ঘূৰি আছ লাজ নাপাওঁ হা চা কলেজৰ শত্ৰুতা পাহৰি যা নতুনকৈ চব বস্তু আৰম্ভণি কৰ বুজিছ কিয় পাহৰিম হা কিয় পাহৰিম আমাকো চান্স দিয়া মাজে মাজে তহঁতৰ আৰু বেলেগ কাম নাই হা কোন ক'ত গৈছে কি কৰিছে চাই ফুৰ যে লোকৰ পাৰ্চনেল লাইফত কাৰো সোমোৱাৰ অধিকাৰ নাই গেট আউট গেট আউট চাই ল'ম তোক ঐ বল বল হেল্ল' মই যদি তোমাক কথা এটা ৰাখিব কওঁ ৰাখিবা কোৱাচোন আজি যি হ'ল সেয়া যাতে আৰু কেতিয়াও নহয় ঠিক আছে মই তোমাক কথা দিছোঁ আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ ঠিক আছে ঠিক আছে পাহৰি নাযাবা কিন্তু বাৰু তই দেখোন আজিকালি ৰাঘৱৰ লগত বেছিকৈ ঘূৰা হৈছ প্ৰেমতে পৰিলি নেকি সেই এজনী লগ পালেই প্ৰেম হৈ যাব নেকি ৰিলেশ্যনশ্বিপত আহোঁতে বেছি দেৰি নালাগে কিন্তু দেই সম্পৰ্ক এটা টেগ দিয়াটো জানো জৰুৰী কিছুমান সম্পৰ্ক এক্সপ্ৰেছ নকৰাকৈ চলাই নিব পাৰি তুমি কি ভাবা মেঘা আমাৰ মাজত এয়া কি চলি আছে আমি ইজনে আনজনক বহুত দিন ধৰি টাইম দি আছোঁ একেলগে টাইম স্পেণ্ড কৰি আছোঁ ঘূৰি আছোঁ কথা পাতি আছোঁ বেলেগৰ চকুত চাগে এয়া ৰিলেশ্যনশ্বিপ এয়া ভাল লগা নে ভাল পোৱা এয়া ভাল লগাও হ'ব পাৰে ভাল পোৱাও হ'ব পাৰে ৰিলেশ্যনশ্বিপ এটাত জানো টেগ দিয়াটো জৰুৰী ৰাঘৱ নাই পিছত যদি আমি হাৰ্ড হওঁ এজনে আনজনক যদি কেতিয়াও লগ নাপাওঁ আপোন মানুহবোৰ যিমানেই দূৰত নাথাকক কিয় যোন নিজৰ সি সদায় নিজৰে হৈ থাকিব আৰু যিমানেই দূৰত নাথাকক কিয় আমি লগ পামেই তুমি কি ভাবা আমি ৰিলেশ্যনশ্বিপত অহাটো ভাল হ'বনে চোৱা ৰাঘৱ ৰিলেশ্যনশ্বিপ এটাত আহিলে বহুত আঘাত পোৱা যায় আৰু মই তোমাক সদায় নিজৰ ওচৰতে বিচাৰোঁ কেতিয়াও হেৰুৱাব নোখোজোঁ জীৱনত এজন ভাল বন্ধু হিচাপে মোৰ লগত থাকা মোক বুজা মোক ছাপোৰ্ট কৰা মোৰ কেৱল সুখতে নহয় মোৰ দুখতো মোৰ লগত থাকা সেইটোৱেই বিচাৰোঁ আজি উলাহতে কিয় নাচিছে ৰৈ সপোনেৰি আজি দি থকতে তই আকৌ ক'লৈ যাব ওলালি ইণ্টাৰভিউ এটা আছে অঁ সিদিনাখনৰ ইণ্টাৰভিউটো কি হ'ল সেইটো একো খবৰেই পোৱা নাই ৰ ইণ্টাৰভিউবোৰ দি দি ভাগৰি গৈছোঁগৈ এইবাৰ যদি নহয় একেবাৰে ঘৰ গুচি যামগৈ আৰু একো নহয় দে সকলো ঠিক হৈ যাব পিছে তই গুৱাহাটী এৰি গ'লে ৰাঘৱৰ কি হ'ব মেঘা শইকীয়া আছেনে হয় মই মেঘা শইকীয়া কওকচোন আপোনাৰ কাৰণে লেটাৰ আছিলে এইখন অঁ ইয়াত এটা চাইন মাৰি দিবচোন অঁ দিয়ক ঠিক আছে থেংক ইউ ঠিক আছে কি হয় এখন তই দেখোন চাকৰি পায়ে গ'লি এতিয়া গুৱাহাটী এৰি নগ'লেও হ'ব পিছে পাৰ্টি কিন্তু দিবলৈ নাপাহৰিবি দেই দিম দে ৰ মই ঘৰত জনাই দিম বাবা ৰাঘৱ তহঁতৰ লয় লক্ষণ দেখি মোৰ এনেকুৱা লাগিছে তোৰ হ'ল তই ছাকচেছ ছাকচেছ কিহৰ ছাকচেছ
আৰু তই আমাৰ এই লয় লক্ষণবোৰ চাই থাকিব নালাগে দেচোন भाभी का नाम लिया और भाभी ने कॉल किया হেল্ল' হেল্ল' ক'ত আছা তুমি বাহিৰতে আছোঁ কোৱা ভাল খবৰ এটা আছিলে কি খবৰ সেইদিনা মই দিয়া ইণ্টাৰভিউটোত চিলেক্ট হ'লোঁ ৱাও কংগ্ৰেচুলেশ্যন থেংক ইউ এতিয়া আৰু তোমাক কোনে পায় হা পিছে ঘৰত জনালা কথাটো জনালোঁ পিছে তুমি এতিয়া ক'ত আহিব পাৰিবা নেকি এতিয়াই অঁ ৰ'বা গৈ আছোঁ কিয়ে বিয়া ফিক্স হ'ল নেকি তই যে এনি টাইম ফাল্টু কৰি থাকা থেই চাওঁ পিছে কিহৰ কংগ্ৰেচুলেশ্যনছ আৰে সেইদিনা যে তাই ইণ্টাৰভিউটো দি আহিছিল চিলেক্ট হৈ গ'ল এ বঢ়িয়া পাৰ্টি পাৰ্টি তাই লগ কৰিব মাতিছে আহি কিনে দি আছোঁ আৰু খোজকাঢ়ি যাবি দে বাই আৰে হেল্ল' ভাই তহঁতে যোনটো ৰাস্তাত থিয় হৈ আছ সেইটো ৰাস্তাৰে ৰাঘৱ গৈ আছোঁ আৰু যিয়েই চান্স আছে অকলে যাই আছে ঠিক আছে কি হ'ল সিদিনাখনতো বাচি গৈছিলি আজি কেনেকৈ বাচিবি আজি তো অকলে আছা মোক যাবলৈ দিয়া মোৰ এটা ইম্পৰ্টেণ্ট কাম আছে ৰ ক'ত যাওঁ মেঘাৰ লগত নেকি আমিও যাওঁনে লাজ নালাগে তহঁতক এইবোৰ কথা ক'বলৈ প্লাছ লাজ তোৰহে লাগিব লাগে বেটা হা হা মৰি যাব বে কিমান মাৰিবি আৰু বে বল ইয়াৰ পৰা বল মেঘা আহি আছা নে তুমি আহিছোঁ 5 মিনিট ঠিক আছে এয়া কি হ'ল ৰাঘৱ আহোঁতে ৰাস্তাত বিকিহঁতক লগ পাইছিলোঁ তোমাক মই বাৰে বাৰে মানা কৰাৰ পিছত মই বেয়া পোৱা কাম কিয় কৰা ৰাঘৱ তুমি মোৰ কথাটো শুনা নুশুনো তোমাৰ ভালৰ কাৰণে কৈছিলোঁ ৰাঘৱ আৰু তুমি মোৰ কথাটো শুনা এবাৰ কি শুনাব বাকী থাকিল তোমাৰ হা মই নোৱাৰিছোঁ আৰু মোক শান্তি লাগে শান্তি অঁ মানে মই তোমাক ইমান দিনে অশান্তি দি আছোঁ তেনেকুৱা কথা নহয় ৰাঘৱ তেনেহ'লে সকলো সময়ত নিজৰ সুবিধা অসুবিধাসমূহ আগত ৰাখি আনক দুখী কৰিলে সম্পৰ্ক এটা নচলে মেঘা ৰিলেশ্যনশ্বিপ এটাত শান্তিৰ প্ৰয়োজন ৰাঘৱ মানে তোমাক শান্তি লাগে মোক শান্তি লাগে যোৱা তুমি শান্তিত থাকা যোৱা সেইদিনাখন মই তাইক খঙত গুচি যাবলৈ কৈছিলোঁ আৰু তাই খঙতে গুচি গৈছে কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে তাই উভতি আৰু কেতিয়াও নাই
number you are trying to call is currently not reachable. The number you are trying to call is currently not reachable. মেঘা মোৰ কথাটো এবাৰ শুনা প্লিজ মেঘা কি হৈছে তোমাৰ তুমি ইয়ালৈ কিয় আহিছা আৰু তুমি শান্তিত থাকিব দিছিলা নহয় মই বহুত শান্তিত আছো তুমি মোৰ কথাটো শুনা তুমি সদায় নিজৰ স্বাৰ্থৰ কথাটো কিয় ভাবি থাকা কোৱাচোন মোক অলপ বুজা প্লিজ স্বাৰ্থ মই তোমাক নিজৰ ভাবাটো স্বাৰ্থ আছিলে মই সেইটো ক'ব বিচৰা নাছিলোঁ সকলোবোৰ পাহৰি আমি আকৌ এবাৰ আৰম্ভণি কৰিব নোৱাৰো নেকি তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি মই আৰু হাৰ্ড হ'ব নোখোজো বাই মই তাইৰ লগত কেইবাবাৰো কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ তাইক বহুতবাৰ লগ কৰিব খুজিছিলোঁ কিন্তু তাই লগ কৰিব নোখোজে এতিয়া মই তাইক কেনেকৈ বুজো যে তাই মোৰ অভ্যাসত পৰিণত হৈ পৰিছে তাইৰ আগমন মোৰ জীৱনৰ আটাইতকৈ ধুনীয়া অনুভৱ আছিল আৰু তাইৰ অনুপস্থিতি আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শাস্তি এতিয়া মই কেৱল এক জীৱন্ত মৃতদেহ হৈ জীয়াই আছো জীৱন্ত মৃতদেহ ভাই তই পাগল হৈছ নেকি এনেকৈ নভবাৰ নিচিন্তাকৈ ট্ৰেইনৰ মাজেৰে গৈ আছ যে ট্ৰেইন অহা দেখা নাই নেকি মৰিলি হয় অলপ আগতে মই নিজে নাজানো মই কি কৰি আছো মই এনেকুৱা মানসিক অশান্তিত ভুগি আছো যে মই কোন পথত গৈ আছো মই নিজে নাজানো দে হ'ব দে এতিয়া বল তোৰ ৰুম ক'ত আছে তাতে বল তাইক বহুত বুজাব চেষ্টা কৰিছিলোঁ কিন্তু তাই কেতিয়াও মোক বুজিব চেষ্টাই নকৰিলে ভাবিছিলোঁ তাইৰ পৰা আঁতৰি থাকিলে মই তাইক পাহৰিব পাৰিম কিন্তু গুৱাহাটীত থকালৈকে তাইৰ স্মৃতিয়ে মোক বাৰে বাৰে আমনি কৰি থাকিলে সেয়েহে মই তাইৰ স্মৃতিয়ে ঢুকি নোপোৱা দূৰত্বলৈ গুচি অহা সিদ্ধান্ত ল'লোঁ কি হলো একেবাৰে ইলেকশ্যনত ধৰা এমএলএটোৰ দৰে বহি আছে যে নাই এতিয়াচোন
এই পোহৰতো মই চাৰিওফালে অন্ধকাৰ দেখা পাই আছোঁ তইতো জানাই আৰু চাগে আৰু তোক বেলেগকৈ বুজাব নালাগে চা ভাই ৰাঘৱ যেতিয়া অপেক্ষাৰ অন্তত প্ৰিয় মানুহজনক লগ পোৱা যায় ন তেতিয়াচোন অমাৱস্যাৰ আন্ধাৰতো জোনাক বিচাৰি পায় আৰু তাই যি কি নহওক তাইতো এটা সময়ত তোৰ প্ৰিয়ই আছিল ন তথাপিচোন মই আজি তাইৰ ওচৰত বেয়াহে হৈ পৰিলোঁ আৰে কোনে কৈছে তই তাইৰ চকুৰ আগত বেয়া হোৱা বুলি তহঁতৰ মাজত জাষ্ট এটা মিছ আণ্ডাৰষ্টেণ্ডিংহে হৈছে আৰু সেই মিছ আণ্ডাৰষ্টেণ্ডিংবিলাক তহঁতে দুয়ে মিলি ছল্ভ কৰিব লাগিব ন এনেকৈ তই তাইৰ পৰা দূৰত থাকিলে জানো চব ছল্ভ হ'ব সমস্যাৰ পৰা লুকাই ফুৰিব নালাগে ৰাঘৱ বুজিছা ৰাঘৱ জীৱনটো জীয়াবলৈ এই প্ৰিয় মানুহবিলাকৰ বৰ দৰকাৰ এই প্ৰিয় মানুহবিলাকক অৱহেলা নকৰিবি হে গংগামা মোৰ বন্ধু ৰাঘৱৰ সকলো সমস্যা দূৰ কৰি দিয়া এজন ভাল বন্ধু হিচাপে মই তাৰ সদায় ভাল হোৱাটোৱে কামনা কৰোঁ মেঘাৰ লগত কথা পাতিলি নাই পতা তই এবাৰ তাক কল কৰি নাচাও কিয় সিওতো কৰিব পাৰে এটা কল আৰে ভাই যিমান যি হ'লেও তাই তোৰ ভাল লগা মানুহবিলাকক জানো এনেদৰে অভিমান কৰি থাকে ভাল লগা আৰু ভাল পোৱা মানুহবোৰে আটাইতকৈ বেছি কষ্ট দিয়ে সি মোক ইমান কষ্ট দি আঁতৰি গ'ল সেয়াই কি তাৰ ভাল পোৱা আৰে ভাই ভাল পোৱা মানুহবিলাকে দিয়া কষ্টবিলাকক কষ্ট হিচাপে কিয় লৈছা সেইবিলাকতো অভিমানো হ'ব পাৰে ন আৰু সেইখিনি অভিমানক যদি তই ভাঙিব নোৱাৰ তাতে ভাল পোৱা কিহৰ মই কেইদিনমান অকলে থাকিব বিচাৰোঁ হেৰুৱাব নোখোজো ডাৱৰৰ দৰে আকাশৰে সীমনা মই জানো তই আজিও তাক আগৰ দৰেই বিচাৰ কিন্তু চা মেঘা কিছুমান আগৰে ৰৈ যোৱা কথাই পিছলে বৰ আমনি কৰে আৰু সেইবাবে ইতে সকলোবোৰ ঠিক কৰি ল অৰ্ণৱ এয়া তাৰ অভিমান নহয় এয়া তাৰ জেদ চাওচোন কিমান দিন তেনেকৈ থাকে প্ৰেম কৰাটো বহুত সহজ কিন্তু তাক ধৰি ৰখাটো বহুত কঠিন কি কৈ আছা তই ঠিকে আছানে প্ৰেমৰ জটিলতা দূৰত্বই নহয় বুজাবুজিৰ মাজতহে সমাধান হয় আৱেগবোৰ সঁচা হ'লে দূৰত্বখিনিয়ে জানো সেই ভালপোৱাখিনিক নোহোৱা কৰিব পাৰে মই গৈ আছোঁ মেঘাৰ ওচৰত
তুমি ইমান দিনে ক'ত আছিলা? তুমি ইমান দিনে কিয় অভিমান কৰি আছিলা? এবাৰতো কল কৰিব পাৰিলা হয়। তুমিয়েচোন কৈছিলা মোৰ অভিমানবোৰ তুমি সদায় আঁকোৱালি ল'বলৈ সাজু বুলি। এতিয়া আহিছোঁ নহয়, এতিয়া আৰু কলেই কিয় নাযাওঁ? মোৰ বিশ্বাস আছিল তুমি এদিন নিশ্চয় ঘূৰি আহিবা বুলি। এয়া তোমাৰ কাৰণে। তোমাৰ অবিহনে মই ইমান দিন কেনেকৈ আছিলোঁ এবাৰতো সোধা। তেতিয়াহ'লে কিয় গৈছিলা অকলে? আকৌ যাম, কিন্তু এইবাৰ অকলে নহয়, তোমাকো লগত লৈ যাম। ঠিকে কৈছিল অৰ্ণৱে। অপেক্ষাৰ অন্তত যেতিয়া প্ৰিয় মানুহজনক বিচাৰি পোৱা যায় তেতিয়াচোন অমাৱস্যাৰ আন্ধাৰটো পূৰ্ণিমাৰ জোনাক বিচাৰি পায়। ঠিকেই, ভালপোৱা কেতিয়াবা পথভ্ৰষ্ট হয়, কিন্তু সত্য এই যে ভালপোৱা কেতিয়াও হেৰাই নাযায়। ই সদায় ঘূৰি অহা পথ বিচাৰি ফুৰে। ঠিক ৰাঘৱৰ দৰে যিয়ে খং অভিমান দূৰত্ব সকলো পাহৰি নিজৰ ভালপোৱাক আঁতৰি ল'লে, ঠিক মেঘাৰ দৰে যিয়ে ইমানবোৰ আঘাত সহিও নিজৰ হৃদয়খন সদায় মুকলি কৰি ৰাখে কেৱল নিজ ভালপোৱাৰ বাবে। নমস্কাৰ, আপোনালোকে আমাৰ শ্বৰ্ট ফিল্মখন চালে কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু বহুতে জানে বহুতে নাজানে চাগে, আমি A to Z কাম মোবাইলতে কৰোঁ, এডিটিঙৰ পৰা শ্বুটিংলৈকে। চ' কিবা ভুলভ্ৰান্তি হৈ থাকিব পাৰে, চাউণ্ড মিক্সিং, ডাবিং। চ' আপোনালোকে আশীৰ্বাদ কৰি যাওক, মৰম দি যাওক, আৰু আমাৰ শ্বৰ্ট ফিল্মখন শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিন্তু দেই। থেংক ইউ ছ' মাছ। থেংক ইউ।